আজি আনবক্সিং ভিডিও এটা কৰিম দেই এইটো মই ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ 100 পিস হয় বুদ্ধা চাও হওক ইমান গৰম পৰিছে ন বাহিৰত ৰ'দটো পুৰা চুকা আজি মই খুলি আনিছিলোঁ বাৰু এইটো চোৱা নাই ভিতৰটো কেনেকুৱা হয় ওৱাও ভাল লাগিছে দেই মই খোলাই নাছিলোঁ ভিডিও কৰিম বুলি ওৱাও এসব ভাল লাগিছে ন আৰু মই ক'ত খজাম আপোনালোকক দেখাম বাৰু দেই আৰু যদি লাগে মোক লিংকটো বিচাৰিব বেছি নহয় বাৰু কম ৰেঞ্জৰে হয় ৰিজনেবল প্ৰাইচৰ আৰু ভাল লাগিছে নে আৰু মই ক'ত খজাইছো আপোনালোকক দেখাম দেই এনেকুৱা বস্তুবোৰ কিবা খুব মৰম লাগে চাবচোন মানে সৰু সৰু আৰু হোৱাইট কালাৰো থাকে গোল্ডেন হোৱাইটত গোল্ডেন থকা এটা আছিলে সেইটো ভাল লাগিছিলে কিন্তু মোৰ মানে এই ব্লেকত গোল্ডেনটো বেছি ভাল লাগিলে সেইকাৰণে ললো আৰু আপোনালোকে ভাল লাগিছে না জনাবচোন দেই বহুত ডাঙৰ নহয় ধুনীয়া সাইজৰ হয় মানুহক গিফট কৰিব পাৰি ধুনীয়াকৈ হয় ভাল লাগে আৰু ড্ৰয়িং ৰুমত ৰাখিব পাৰি মই ক'ত থৈছো মই ভিডিওটা ইয়াতে ক্লিপটো দেখাই দিও আপোনালোকে চাব দে আৰু কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব